নমস্কাৰ। সেইদিনা অফিচাৰজনে খুব হাঁহি ফূৰ্তিৰে কাম কৰি আছিল। এনেতে দিছপুৰৰ পৰা এটা ফোন আহিল, পোন সূত্ৰৰ ফোন। ফোনটো পোৱাৰ পিছততো মানুহজন একেবাৰে জ্বৰে ঘামা দিলে, গাটো বেয়া লাগিছে বুলি কৈ তেওঁ ঘৰলৈ গুচি আহিল। গৈ তেওঁ পত্নীৰ আগত সেহাই ক'লে, হেৰা সেই যে আমি মৰিচাছলৈ গৈছিলোঁ, মনত আছে? অঁ আছে। সেই ফাইলটো বোলে আকৌ খুলিব, দিছপুৰত এইলৈ চৰ্চা হৈছে। সেই ফাইলটো খুলিলে দেখোন মই তোমাক আগতেই কৈছিলোঁ নহয়, লোভেই পাপ পাপেই মৃত্যু। তুমিতো মোৰ কথা কেতিয়াও নুশুনা। কেতিয়া কৈছিলা তুমি? এয়া চোৱা, তুমি আকৌ পাহৰি গ'লা। মই জানো তুমি মোৰ কথা কেতিয়াও নুশুনা। এতিয়া কি হ'ব আমাৰ? পাপা। নমস্কাৰ প্ৰভু। আপুনি ক'ত আছে বাৰু? দিল্লী? ইলেকশ্যনৰ কামত। আচ্ছা। আপোনালোকৰে ভাল দিয়ক। আচ্ছা, নহয় মানে ঘটনাটো হ'ল কি, মোৰ যি জোঁৱাই অলপ বিপদত পৰিছে, মানে এটা সেই যে মোৰ চাকৰি কালৰ কথাবোৰ আপুনিতো জানেই, ঠিক তেনেকুৱাই। হয়, আপুনি অলপ হয়, বৃহস্পতিবাৰে পুৱাৰ ভাগত 10টা, 10:30। বাৰু হয়, কুষ্ঠি লৈ যাব। 2জন যাব। হয়, বাৰু ধন্যবাদ। তোৰ মনত আছেনে আই, তই কলেজত পঢ়াৰ সময়ত যে বৰপেটাত এখন দলং বাগৰিছিল, সেই লৈ মোক কিমান জোৰ জুলুম কৰিছিল, কিন্তু মোৰ কিবা কৰিব পাৰিলে জানো? এখেতৰ কাৰণে। গতিকে জোঁৱাই, মাজনী, না নাকান্দিবি। You don't worry at all. You don't need to worry at all. মাত্ৰ বৃহস্পতিবাৰে পুৱা 10 বজাত চাওক, ঠিক আছে? কিন্তু বৃহস্পতিবাৰলৈ 4 দিন 4 ৰাতি বিষয়জন মানে অধৈৰ্য হৈ পৰিল। তেওঁ কি কৰিব? তেওঁ মনৰ কথাখিনি কাৰো আগত খুলিও ক'ব নোৱাৰে, কাৰো আগত শ্বেয়াৰ কৰিব নোৱাৰে। লাহে মানে তেওঁ এটা বুকুৰ বিষ অনুভৱ কৰিবলৈ ধৰিলে। পিছদিনাখন অফিচাৰজনে কি কৰিলে, অফিচৰ পৰা ঘৰলৈ আহোঁতে ৰাস্তাতে এখন মানে ভাগ্য পৰীক্ষা চেণ্টাৰ পৰে, তাত জ্যোতিষীসকল বহে, প্ৰত্যেকজনেই ডক্টৰ কিবা আচাৰ্য। তেওঁ গৈ এজন জ্যোতিষীৰ এপইণ্টমেণ্ট লয়। সেই জ্যোতিষীজন আকৌ বৰ সাংঘাতিক জ্যোতিষী। তেওঁৰ ওচৰলৈ যাবলৈ মানুহ ভয় কৰে। তেওঁ একদম মানে খাৰাংখাচ কথা কয়, ভাল পাওক বেয়া পাওক, যিটো মনলৈ তেওঁ আহে, তেওঁ পৰীক্ষা কৰি যিটো পায় সেইটো কৈ দিয়ে। তাত কোনো ধৰণৰ মেনিপুলেশ্যন তেওঁ বিশ্বাস নকৰে। তেওঁ কুষ্ঠিখন চালে। আপোনাৰ কুষ্ঠিখনত 2টা বৰ ডাঙৰ গণ্ডগোল আছে। আপোনাৰ বন্ধুস্থানত কেতু, অহা মাহৰ 15 তাৰিখ মানে কেতু তুংগ পাবহি। তাৰ মানেটো হ'ল আপোনাৰ বন্ধুবিলাকে আপোনাৰ শত্ৰু, হয় নাই? ভালকৈ ভাবি চাওকচোন। আৰু এটা কথা, আপোনাৰ জন্মৰ উদয় লগ্নত যিটো পত্নী স্থান দেখা গৈছে, সেইটোৰ ঠাইত বহি আছে আপোনাৰ ৰাহু। গতিকে পত্নীৰ পৰা সাৱধান। লাভ মেৰেজ কৰিছিল, কিয়? দেখুৱাই ল'ব পৰা নাছিল কোনোবা জ্যোতিষী এজনক? পত্নী স্থানৰ উদয় লগ্নত ৰাহু, আপুনি হেণ্ডপেক হাজবেণ্ড, সেনেকৈ নহ'ব। পত্নীয়ে যিটো কয় সেইটো নামানিব, তাৰ উল্টাটো কৰিব। মনত ৰাখিব, নহ'লে আপোনাৰ বিপদ আছে। প্ৰতিকাৰ মই আপোনাক দিম, প্ৰতিকাৰ আছে। আচাৰ্যজনৰ খাৰাংখাচ কথা শুনি তেওঁৰ মনত এটা সন্দেহ জন্মিল।
আমাৰ এনেই তাৰমানে যৎকুতৰ খায় নেকি? আচলতে মোৰ বন্ধু শত্ৰু। বৃহস্পতিবাৰে ৰাতিপুৱা দুইজন গ'ল সেই শহুৰেকে ঠিক কৰি দিয়া জ্যোতিষীজনৰ ওচৰলৈ। তেওঁ বোলে বৰ সাংঘাতিক জ্যোতিষী। তেওঁলোক মানে চেম্বাৰত সোমাই দেখিছে, নেনবি বিহু বজাৰ কৰবা তই I-10খন লৈ যাওঁ। মাৰক কওঁ মোক ফৰ্চুনাৰখন লাগিব, ৰাতি দিছপুৰত মিটিং আছে চাৰুঘৰত। বাছ বহু গণ্ডগোল, একমাত্ৰ বাচি আছা আমাৰ মাজনীৰ ধৰি। মাজনী তোমাৰ কাৰণেই এওঁ বাচি আছে, তুমি নাথাকিলে আমাৰ দিগদাৰ আছে। তুমি তেওঁৰ বিশ্বস্ত লগৰী, বিশ্বস্ত বন্ধু। ট্ৰিটমেণ্ট বহুত আছে, তোমাৰ গণ্ডগোলৰ ট্ৰিটমেণ্ট বহুত আছে। আচল ট্ৰিটমেণ্টটো মই কৰিম, মই প্ৰভুৰ লগত কথা পাতিম। কিন্তু বৰ্তমান তুমি ল'ব লাগিব এটা পখৰাজ। এইটো কিন্তু বেলেগ ধৰণৰ পখৰাজ, এইটো হিমালয়ৰ পাদদেশৰ পখৰাজ। মই আনিম, খুব ভাগ্যৱান জাতকবিলাকে এই পখৰাজ ধাৰণ কৰিব পাৰে। মই তোমাক আনি দিম। শত্ৰুৰ গুলি আহিব তোমাৰ ফালে, কিন্তু তোমাৰ গাত লগাৰ আগতে এইটো হ'ল সেই পখৰাজৰ কামাল। বিষয়াজন বৰ বিমূৰত পৰিল। কি কৰিব? এই চিন্তাত তেওঁ গোটেই ৰাতি টোপনি নাহিল। পিছদিনা অফিচৰ পৰা কেইজনমান হস্পিটেললৈ গ'ল তেখেতক খবৰ ল'বলৈ। ICUত আছে GNRC।